নমস্কাৰ পোনপ্ৰথমে মই নিৰুৱে আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ অন্তৰৰ পৰা স্বাগতম জনাইছোঁ আৰু দেখুৱাম কিছু দেখুৱাই আছোঁ পথাৰৰ দৃশ্য। এয়া হ'ল আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশ আৰু দেখা পালোঁ সেয়া জাকৈ বাই আছে কেইজনমান লোকে, গতিকে ভাল লাগে। সেই ওচৰলৈ যাওঁ, আপোনালোকক দেখুৱাম মাছ কিমান পাইছে নাই পোৱা সেয়া নাজানো, ওচৰত গৈ আমি চামগৈ। গতিকে এনে আছিলোঁ, যিহেতু জোনাকৰে যি স্কুল বন্ধ সেয়ে তালৈ যাম। তাৰপাছত ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এইফালে দেখা পাইছে এয়া পথাৰ, ধাননি পথাৰ আৰু ধান দাবলৈ ইতিমধ্যে হৈছেগৈ। এইখনো পথাৰ, কিন্তু এইবাৰ ইয়াত খেতি কৰা নহ'ল। ধাননি পথাৰ, তাৰপিছত এতিয়া যাম আমি সেইখিনিলৈ, তালৈ গৈ আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু এতিয়া নলাটো জাপ মাৰোঁ বুলি কৈছে, যিহেতু আমি জাপ মাৰিব লাগিব এই নলাটো। আৰু এতিয়া জাকৈ মোৰ হাতত। আচলতে কি জানেনে, বাইদেউহঁতক এনেদৰে জাকৈ বাই মাছ ধৰি থকা দেখা পাই নাই মই ৰ'বই নোৱাৰিলোঁ। মাছ ধৰা অভ্যাস পিছে নাই, হ'লেও কিবা এটা মন গ'ল, সেয়ে মই বোলো দুবাৰমান বাই চাওঁচোন। আৰু এইফালে চাওকচোন বাৰু, এয়া হৈছে হাঁহৰ কণী মাছৰ লগত। এয়া হাঁহৰ কণী, যিয়ে কি নহওক এই মুকলি আকাশৰ তলত এনেদৰে মাছ ধৰি পাৰ কৰা সময়কণ সঁচাই বৰ সুকীয়া। যিসকলে এনেদৰে ধৰি পাইছে তেওঁলোকক নকওঁ, অৱশ্যে নিশ্চয় জানে। আৰু যিসকলে ধৰা নাই এবাৰ ধৰি চাবচোন, সঁচাই খুবেই ভাল লগা সময়। নাই পানী সিঁচি মেলি ইমানখিনি কষ্ট কৰাৰ বিনিময়ত সেয়া মাছলিৰ অৱস্থা এয়া। অঁ সেই তাত আছে ন। অঁ ইমানে অলপ ভালো লাগে নহয় এয়া কৰি। এইফালে চাওঁগৈ কিমান, এইকেইটি জাকৰি ধৰা আৰু এইখিনি সিঁচা ন। দিগদাৰ। অঁ এইখিনি মাজত সোমাই আছে চাগে। মাজত সোমাই আছে। চাওক অঁ পথাৰখনত সেই যেতিয়া পানী হৈ থাকে গোটেই মাছে খলখলাই নাচি ফুৰে, তাৰপিছত ক'লৈ যায়গৈ আৰু মাছবোৰ। এয়া আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশ এয়া। আৰু এতিয়া যাওঁগৈ ঘৰলৈ, সেইফালে যাম। এয়া জোনাকী ৰৈ আছে, আমি আহি আছোঁ ঘৰলৈ বুলি। এতিয়া এইখিনিতে মানে নলা এটা আছে এয়া, আৰু এইফালে ধাননি পথাৰ, একদম ভাল লগা দৃশ্য। আৰু এতিয়া এই নলাটো আমি জাপ মাৰিব লাগে, তাকে জোনাকে ৰৈ আছে। প্ৰথমে হেনো মই জাপ মাৰি দেখুৱাব লাগে, মই বাৰু জাপ মাৰি দেখুৱাম, কিন্তু আপোনালোকক দেখুৱাবলৈ ভয়ো লাগিছে, কাৰণ মোবাইলটো লৈ যদি জাপ মাৰোঁ, যদি পানীত পৰি যায় খতম। গতিকে সেইটো ভুল মই নেহি কৰেগা। হা পাৰিম নে নোৱাৰিম, ভাগৰ লাগি গৈছে। সেইখিনিৰ পৰা আহিলোঁ তালৈ, সেইখিনি মানে মোবাইলত কিমান দূৰ দেখিছে নাজানো, কিন্তু যথেষ্টখিনি দূৰ হয়। বহুত সাংঘাতিক দূৰ নহয়, তথাপি ভাগৰ লগাকৈ মোৰ ভাগৰ লগাকৈ দূৰ হয়। তাৰপিছত এতিয়া ঘৰলৈ যাওঁ। এই নলাটো আমি জাপ মাৰিব লাগিব, আৰু জাপ নেমাৰোঁ বুলি ক'লে পাৰোঁ আমি। সেইটো ৰাস্তা এইফালে গৈ একদম এনেকৈ ঘূৰি ৰাস্তাৰ ফালৰ পৰা এনেকৈ আহিব লাগে, কিন্তু শ্বৰ্ট কাটিং যিহেতু এইফালেই যাম। তো ই ধৰে বোলে, মই এবাৰ ট্ৰাই কৰোঁ, জাপ মাৰিব পাৰোঁ যদি পৰি যায় তেতিয়া। চেণ্ডেলযোৰ খুলি লোৱা, খুলি এনেকৈ দলিয়াই ল'ম। তাৰপাছত এনেকৈ হেৰিহে আছে, ঘাঁহ আছে, দলিয়াই দিওঁ। এনেকৈ দলি নামাৰে, বেক চাইডটো যাতে তলত এনেকৈ পৰে, এনেকৈ দলি মাৰে, এনেকৈ। অঁ লাহেকৈ এনেকৈ মাৰে। মোবাইলটো দলি মাৰিলে, এতিয়া সি জাপ মাৰিব। মই বাৰু ছাকচেছফুল হ'লোঁ। তো মই তাক অকণমান চাই দিওঁ, কোনটো ছাইডত অলপমান বাম নহয়, অলপ ঠেক নলাটো। এইডোখৰ তেনেকৈ বহল, এইখিনি এনেকৈ ইয়াত হেৰি কৰা। মই চেণ্ডেলযোৰ দলি মাৰা, তাৰপিছত জাপ মাৰা। অথনি পাৰিলা নহয়, এতিয়াও পাৰিবা।
তোমাক নিজৰ কনফাৰ্ম যোনডোখৰত পাৰিম যেন লাগিছে তুমি সেইডোখৰতে জাপ মাৰা পাৰিবা আৰামছে পাৰিবা জাপ মাৰি দিয়া অথনি পাৰিছিলা নহয় তাতকৈ অকণমান জোৰকৈ জাপ মাৰি দিবা পাৰিলা মই আকৌ সেইফালে চাই আছিলোঁ মাছ ধৰাৰ ফালে আৰু এয়া এতিয়া আমি দুয়োটাই ছাকচেছফুল হ'লোঁ গতিকে গৈ থাকোঁ আমাৰ ঘৰলৈ আপোনালোকক দেখুৱাই দেখিম চাই থাকিব হ'ল কেনেকুৱা লাগিলে সেইটো কোৱাচোন ছাকচেছফুল হ'লা যিহেতু হা অঁ এয়া আহি আমি পাই গ'লোঁ এইখিনি আৰু অকণমান যাব লাগে আমি যাম সেইফালৰ পৰা এইফালে বাৰী পাৰ হৈ ৰাস্তাত ওলামগৈ সেয়া আমাৰ ঘৰ নহয় সেইফালৰ পৰা মানে শ্বৰ্টকাটি আহিলোঁ আমাৰ ঘৰ পিছফালেদি যিহেতু আহিব নোৱাৰোঁ পথাৰখন আৰু এই ধান কটা হোৱা নাই যে পথাৰ হৈ আছে সেইকাৰণে নোৱাৰোঁ কিন্তু তাৰপৰা আহি অলপ ভাগৰ লাগিল গতিকে দুয়োটাই এনেদৰে অকণমান ৰখি লৈছোঁ ভাগৰ সঁচাকৈ লাগিল নলাকেইটা জাপ মাৰি যে খুবেই বেছি ভাগৰ লাগিল এইফালে জোনাকৰ অৱস্থা এইটো উঠা খজাব উঠা আৰু পৰিৱেশটো সঁচাকৈ খুবেই ভাল লাগে পিছফালৰ এয়া চব কি ধুনীয়া যেতিয়া পথাৰখন কঠীয়াৰে ভৰপূৰ হৈ থাকে তেতিয়াও ভাল লাগে গোটেই সেই পথাৰখনত মানুহ কিন্তু অনবৰত ভৰপূৰ হৈ থাকে এয়া দেখিছে নহয় এইফালে শ্বৰ্টকাটিং হয় এইফালৰ লোকসকলে মানে এইফালে এনেকৈ গৈ টাউনতো পাবলৈ সুবিধা হয় কিন্তু যেতিয়া পানী হৈ থাকে ন তেতিয়া বৰ দিগদাৰ মোৰ কাৰণেও সুবিধা হয় শ্বৰ্টকাটিং এইফালৰ পৰা মানে বজাৰলৈ যাবলৈ খুবেই সুবিধা হয় এইফালে এটা ৰাস্তা আছে তাৰপিছত সেইফালে এনেকৈ কৰি এনেকৈ কোনফালে অঁ আৰু ৰ'দটো ইমান চোকা নহয় তথাপিও অকণমান এনেকৈ বহি ভিডিঅ' বনাইছোঁ এতিয়া তেন্তে বলক ঘৰলৈ যাওঁ ধুন আহা কিবা ক'বা নি তুমি আৰু ইয়াতে মই আপোনালোকৰ সেই যে দেখিছে মই যে বেলি পোহৰত মানে বেলি ইমান সূৰ্যৰ ৰ'দৰ তাপত ভালকৈ দেখিছে নাই গম পোৱা নাই কিন্তু আপোনালোকক দেখুৱাই আমাৰ ঘৰৰ বেক চাইডৰ হোৱা ৰঙা অকণমানকৈ যে ওলাইছে টাৱাটোৰ ওচৰতে ৰঙা টিং কিবা এনেকৈ সেইখিনিতে আছে মাকুম DDI কলেজ অঁ নহয় চৰি মাকুম নহয় চাবুৱা নাই কিন্তু মোৰ মুখত কিয় মাকুম আহিলে মানে নাজানো মাকুম হয় সেইটো মাকুম নেহি হে সেইটো সেয়া চাবুৱা হে আৰু এতিয়া পালোহি এই জেৰুৱাখন আমি এই জেৰুৱাৰ ফাকেদি এতিয়া পাৰ হ'ম তাৰপিছত এয়া তাহাঁতৰ গেটেদি সেই মেইন ৰোড নহয় আমাৰ পদূলি ওলামগৈ ইয়াতে এখন পাৰ হৈ লওঁ পাৰ হ'লোঁ ইয়াত জোনাক পাৰ হ'ব তাৰপিছত আমি এতিয়া সিহঁতৰ গেটেদি ওলামগৈ ৰাস্তাত তাৰপাছত উপস্থিত হ'মগৈ আমাৰ ভৱন মানে ঘৰ যা আহা সেয়া কি আৰু এইফালে খেতি কৰিবলৈ ধুনীয়াকৈ মাটি উলিয়াই থৈ দিছে সেইফালে এগৰাকী ঘাঁহ কাটি আছে কি লাগিলে সবই করছে মই খুলিম আর এটা মই আজি খুলিম তুমি খুলিবা দিয়া মোবাইল থৈছোঁ দিয়া আজি বোলে জোনাকে দরজা খুলে গা बोलता है तो তা খুলিবলৈ দেতা হে এয়া আহি পাই গ'লো কি আমাৰ ঘৰ এতিয়া মই ঘৰটো মুচিম ধুমাধুম মোচা নাছিলোঁ যে অৱশ্যে সেয়া আপোনালোকক দেখুৱাই নাথাকোঁ 12টা বাজিলে ঘৰ মুচি ধুমাধুম খানা বনাব লাগিব ভিডিঅ'টো সামৰি দিওঁ ইমানতে যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আজি এয়াই দেখুৱালোঁ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে